সুবিধা দিছে উকিল দ্বাৰাই মই বহুত বহুত ধন্যবাদ। আপোনালোকে কি কি সামগ্ৰী লৈ বৰ্তমান আহিছে? এতিয়া লৈ অহাটো আমি চিম্পল এনে বিচনা চাদৰ লৈ আহিছোঁ 10,000 পিচ আৰু আঁঠুৱা লৈ আহিছোঁ 10,000 পিচ, পেনেল বটল লৈ আহিছে 10,000 পিচ আৰু ব্লিচিং পাউডাৰ পেকেট লৈ আহিছোঁ। বহুত লাগিব মই দিম আৰু আমাৰ টীম আকৌ BTCৰ পৰা কাউন্সিল টীম আহিব সেই সময়ত আৰু বহুত বস্তু আহিব। এইটো যথেষ্ট নহয়। এতিয়া 1 মাহ 2 মাহ পিছত ইহঁতক যে ভালকৈ ছেটেলমেণ্টৰ কাৰণে কিবা এটা ব্যৱস্থা কৰিব লাগে এইটো মই উকিল দাদাৰ লগত আলোচনা কৰি পেলাই মই যি পাৰে এইটো মই কৰিম। যিহেতু আপুনি ইতিমধ্যে অৱগত হৈছে যে এই বানটো কিহৰ কাৰণে, মহাপ্ৰলয়টো কিহৰ কাৰণে হৈছে বুলি ভাবিছে, যিহেতু বহুত কথা ওলাইছে। হয় হয়, আমাৰ লগত অৰূপ কুমাৰ দে আছে। আমি তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। বিধায়ক, আপোনাক প্ৰথমে মই এখেতৰ পৰিচয় এটা দিব বিচাৰিছোঁ। ইয়াৰে গৰিসাগৰৰ এজন শিশুক আচলতে তেখেতে 2খন ভৰি অলপ অচল অৱস্থাত আছিলে। তেখেতে পাটনত নি আচলতে ট্ৰিটমেণ্ট কৰি তেখেতৰ সহধৰ্মিনীয়ে আহি ইয়াতে সকলোখিনি কৰিছিলে। দাদা, ইয়াতে আহি এতিয়া আপুনি মহাপ্ৰলয়নকাৰী সময়ত আহিছে, কি ক'ব? মই এই প্ৰেৰণা আগ্ৰামা মহিলা ৰিচাৰৰ পৰাই শিকিছোঁ, কাৰণ মই আগতে পলিটিক্সত নাছিলোঁ। তেতিয়া আমাৰ চিফ ছাৰ BTCৰ চিফ হৈ আছিল, তেতিয়া তেখেতৰ লগত অংগ দিছিলোঁ। তো ছাৰৰ যিবিলাক কামৰ এক্টিভিটি ষ্টাইল এইবিলাক দি শিকিছিলোঁ। তাৰপিছত যেতিয়া EM হৈছিলোঁ BTCৰ, তেতিয়া শুনা পাইছিলোঁ যে শিৱসাগৰত এনেকুৱা সৰু ল'ৰা 2 বছৰ মানে চুচুৰাই যাব লগা হয়। তো সেই সময়ত মই মোৰ ৱাইফক পঠাইছিলোঁ আৰু আজি হয়তো ল'ৰা নিশ্চয় খোজ কৰি আছে। আজি এই বানগ্ৰস্ত ব্যক্তিসকলৰ ওচৰত আহিছোঁ ছাৰৰ লগত। বহুত সামগ্ৰী ছাৰে লৈ আহিছে আৰু মই ভাবিছোঁ যে ছাৰে যি চিন্তাধাৰা যি লৈছে আৰু আমাৰ অপূৰ্ব ডাঙৰীয়া আছে বিধায়ক, বিপদৰ সময়ত কোনো হেৰি নাথাকে, তেতিয়া মানৱতাৰ কথা আহে, তেতিয়া আৰু কোনো পাৰ্টিৰ কথা নাহে, তেতিয়া সমাজৰ কথা ওলাই আহে। তো সেইক্ষেত্রে মই অভিজ্ঞ ডাঙৰীয়াক ধন্যবাদ দিছোঁ যে তেখেতে নিজা সমষ্টিত যেনেকুৱা 3 ৰাতি ৰাইজক সেৱা আগবঢ়াইছে, আমাৰ চিফ ছাৰ আহিছে। আৰু আমি বিচাৰোঁ যে দুখৰ সময়ত আমি ৰাইজৰ সেৱকসকল সদায় গৈ উপস্থিত হ'ম। অখিল দা, এতিয়া যিহেতু বিৰোধী কথা নাহে, এতিয়া মুঠতে আমি এই বানৰ পৰা বাচিব লাগে আৰু এটা স্থায়ী সমাধান লাগে, কি ক'ব? আজি কেনেকুৱা লাগিছে? মই আজিৰ দিনটো মোৰ জীৱনৰ কাৰণেও এটা গুৰুত্বপূৰ্ণ দিন বুলি ভাবিছোঁ, কাৰণ BTCৰ চিফ আগ্ৰামা মহিলাৰী দাদা এজন গুৰুত্বপূৰ্ণ নেতা, সদায় ভাবি থাকোঁ আমাৰ ইয়ালৈ আহিলে, ইয়ালৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। তেখেতে সুদা হাতেৰে অহা নাই, আগ্ৰামা মহিলাৰীয়ে এতিয়াও কাকো সুদা হাতেৰে যাব নাই, আজি সুদা হাতেৰে তেখেতে অহা নাই। আমাৰ 10,000 পিচ আপোনাৰ ফেনাইল আৰু 10,000 আৰু লগতে